নমস্কাৰ আসাম ষ্টাডি পইণ্টলৈ স্বাগতম জনাইছোঁ আমি এইখিনি আলোচনা কৰি আছোঁ আসাম পুলিচৰ SI ৰিলেটেড কিছুমান টপিক আলোচনা কৰি আছোঁ আসাম পুলিচৰ SI পৰীক্ষাত আহিব পৰা GK সিৰিজৰ আমি এই ভিডিঅ'টিত জেনেৰেল সায়েন্সৰ ওপৰত কেইটামান কুৱেশ্যন লৈ আহিছোঁ আগৰ ভিডিঅ'টিত জেনেৰেল সায়েন্সৰ 10টা কুৱেশ্যন আলোচনা কৰিছিলোঁ এই ভিডিঅ'টিত জেনেৰেল সায়েন্সৰ পৰৱৰ্তী 10টা কুৱেশ্যন আলোচনা কৰিম আহক আমি কুৱেশ্যন কেইটা চাওঁ প্ৰথম কুৱেশ্যনটো হৈছে গছৰ পাত সেউজীয়া হোৱাৰ কাৰণ আৰু ইয়াৰ অপচনসমূহ হৈছে ক্লৰ'ফিল ক্লৰ'ফৰ্ম ইষ্ট্ৰজেন আৰু ঘ অপচনটো হৈছে খনিজ পদাৰ্থ আৰু ইয়াৰ শুদ্ধ অপচনটো হৈছে অপচন ক ক্লৰ'ফিল 12 নম্বৰ প্ৰশ্ন অৰ্থাৎ আজিৰ ভিডিঅ'টিত দ্বিতীয় প্ৰশ্নটিলৈ আগবাঢ়িছোঁ 12 নম্বৰ প্ৰশ্নটি হৈছে দেহৰ কোষৰ বিষয়ে অধ্যয়ন কৰা বিভাগটোক কি বুলি কোৱা হয় ইয়াৰ অপচন কেইটা হৈছে ক পেথলজি খ জিঅলজি গ হিষ্টলজি আৰু খ ফিজিঅলজি আৰু ইয়াৰ শুদ্ধ অপচনটো হৈছে অপচন গ হিষ্টলজি দেহৰ কোষৰ বিষয়ে অধ্যয়ন কৰা বিভাগটোক হিষ্টলজি বুলি কোৱা হয় 13 নম্বৰ কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ এইচ ৰোগৰ কাৰক আৰু ইয়াৰ অপচনসমূহ হৈছে ক বেক্টেৰিয়া খ ভাইৰাছ গ প্ৰটোজোৱা খ ভেকুৰ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন খ ভাইৰাছ 14 নম্বৰ কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ 14 নম্বৰ কুৱেশ্যনটি হৈছে গ্লুক'জ দেহত কি হিচাপে সঞ্চিত হৈ থাকে আৰু ইয়াৰ অপচনসমূহ হৈছে ক চৰ্বি খ এমিনো এচিড গ ইনচুলিন খ গ্লাইকোজেন আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন খ গ্লাইকোজেন গ্লুক'জ দেহত গ্লাইকোজেন হিচাপে সঞ্চিত হৈ থাকে 15 নম্বৰ কুৱেশ্যনটিলৈ আগবাঢ়িছোঁ মগজুৰ ভিতৰৰ অংশৰ ৰং হ'ল আৰু ইয়াৰ অপচনসমূহ হৈছে ক ৰঙা খ বগা গ মুগা খ মটীয়া আৰু ইয়াৰ শুদ্ধ অপচনটি হৈছে অপচন খ বগা মগজুৰ ভিতৰৰ অংশৰ ৰং হ'ল বগা 16 নম্বৰ কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ আলোকবৰ্ষ বা লাইট ইয়াৰ কিহৰ একক ইয়াৰ অপচনসমূহ হৈছে ক সময় খ দূৰত্বৰ গ পোহৰ খ পোহৰৰ তীব্ৰতা আৰু ইয়াৰ শুদ্ধ অপচনটি হৈছে অপচন খ দূৰত্বৰ অসমীয়া বানান কিছুমান পাৱাৰ পইণ্টত টাইপ কৰিলে কিছুমান যুক্তাক্ষৰ জইন নহয় এইটো দূৰত্বৰ হ'ব ইয়াতে লিখোতে দূৰত্বৰ শব্দটো কিছু ভুল হোৱাৰ দৰে হৈছে কিন্তু দূৰত্বটো মই শুদ্ধকৈ টাইপ কৰিছিলোঁ ঠিক আছে নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ 17 নম্বৰ কুৱেশ্যনটো হৈছে তলৰ কোনটো মাধ্যমত পোহৰে সৰ্বোচ্চ গতিত গতি কৰে আৰু ইয়াৰ অপচন কেইটা হৈছে ক কাঁচ খ পানী গ হাইড্ৰজেন খ শূন্য আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন খ শূন্য পোহৰে শূন্য মাধ্যমত সৰ্বোচ্চ গতিত গতি কৰে নেক্সট প্ৰশ্নটিলৈ আগবাঢ়িছোঁ তলৰ কোনটো মাধ্যমত শব্দই সৰ্বোচ্চ গতিত গতি কৰে আৰু ইয়াৰ অপচনসমূহ হৈছে ক বায়ু খ কাঁচ গ পানী খ শূন্য আৰু ইয়াৰ শুদ্ধ অপচনটো হৈছে অপচন ক বায়ু 19 নম্বৰ প্ৰশ্নটিলৈ আগবাঢ়িছোঁ ভাৰতৰ প্ৰথম নিউক্লিয়াৰ ৰিয়েক্টৰ হ'ল আৰু ইয়াৰ অপচনসমূহ হৈছে ক উৰ্বশী খ অপ্সৰা গ ৰোহিণী খ কামিনী আৰু ইয়াৰ শুদ্ধ অপচনটি হৈছে অপচন ঘ কামিনী ভাৰতৰ প্ৰথম নিউক্লিয়াৰ ৰিয়েক্টৰটো হৈছে কামিনী 20 নম্বৰ আৰু এই ভিডিঅ'টিৰ শেষৰ প্ৰশ্নটিলৈ আগবাঢ়িছোঁ শেষৰ প্ৰশ্নটি হৈছে মানৱ দেহৰ আটাইতকৈ ডাঙৰ অংগটো হ'ল আৰু ইয়াৰ অপচনসমূহ হৈছে ক কিডনী খ হাঁওফাঁও গ ছাল খ পাকস্থলী আৰু ইয়াৰ শুদ্ধ অপচনটি হৈছে অপচন গ ছাল মানৱ দেহৰ আটাইতকৈ ডাঙৰ অংগটো হ'ল ছাল আমাৰ ভিডিঅ'টি চোৱাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ নেক্সট ভিডিঅ'টি পাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ৰেগুলাৰ নতুন নতুন টপিকৰ ওপৰত কুৱেশ্যনসমূহ দি থকা হ'ব গতিকে নতুন নতুন কুৱেশ্যন পাবৰ কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব থেংক ইউ